बरपेटा जिल्लानि सरबगाव मोनसे मुगैथाव जाथाय बाजाराव गिदिं गिदिं थानाय माजिद' सैमाखौ सोरबा बिस होनानै बुथारदों। सरबगनि हाइवे बेदर फानग्रा सकनि बाजाराव बोरमानि मोजां नङै गारनाय बेदराव बिस होनानै सहराव गिदिंबायनानै थानाय माजिद' सैमाखौ बुथारदों। सरबगनि बेदरनि बाजाराव गारनाय बेदर जानो थाखाय फैदोंमोन माखासे सैमाफोरा। सोरबा बेदराव बिस लागायनानै माखासे सैमानो जाहोनायनि जाहोनाव माखासे सैमाया थैदों होननानै सन्देह खालामदों। रबिबार खालिनि साननि समाव माजिद' सैमाया थैदों। बेबायदि अननाय गैयै अन्थाइ बिखा हिंसा जाथायखौ लानानै गोख्रों रिएक्सन। प्रितिशा ग'स्वामी मुंनि सासे मिथिंगा अनसायग्रा बे जाथायनि सायाव अनसुलि सासे लाइमोन सिख्लाया सरबग थानायाव एजाहार होदों। যোৱা 6 নৱেম্বৰৰ দুপৰীয়া 2 বজাৰ পৰা মোটামুটি সন্ধিয়া 6 বজাৰ ভিতৰত ইয়াতে হাইৱে চকত বজাৰত অহা পেলনীয়া মাংস খাবলৈ অহা কুকুৰ কেইটামান ঢুকাইছে। গোটেইকেইটা কুকুৰে বমি কৰিছে আৰু তেজ বমিও কৰিছে, কোনোবাৰ মুখেৰে ফেন ওলাইছে, এনেকৈ ঢুকাইছে, যিটো আমাৰ খাদ্যত বিক্ৰিয়া হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। ঘটনাটো অনুমান কৰা মতে যোৱা 5 নৱেম্বৰৰ সন্ধিয়া কোনোবাই হয়তো মাংসৰ লগত বিষ মিহলাই খুৱাইছিল আৰু সেইটো কাৰণে পিছদিনাৰ পৰা সিহঁত অসুস্থ হৈছিল, ইপিনে ইপিনে দৌৰি ফুৰিছিল। তাৰপিছতে মোটামুটি দুপৰীয়া 2 বজাৰ পৰা 6 বজাৰ পিছত আটাইকেইটা কুকুৰে মৃত্যু হৈছে। হয়, মই সন্ধিয়া মোটামুটি দুপৰীয়াৰ পৰা সন্ধিয়া ভাগত মই এইখিনি ঠাইলৈকে সদায় আহোঁ, 2-3 বাৰো আহোঁ। মই মোটামুটি 2-3 ঘণ্টা ইয়াতে থাকোঁ। ইপিনে পৰা কুকুৰবিলাক আহি ইয়াতে গোট খায়। কমেও 16টাৰ পৰা 20টামান কুকুৰ ইয়াতে দৈনিকে আহে আৰু মই বিস্কুট বা কেক খাবলৈ দিওঁ। তাৰ উপৰিও ইয়াতে যিবিলাক পেলনীয়া মাংস আছে এইবিলাক সিহঁতে খায় আৰু তাৰপিছত খোৱাৰ পিছতে মানুহ অলপমান কমাৰ পিছতে সিহঁতে মানুহৰ সমাগম কমাৰ পিছতে গুচি যায়। গতিকে মই অনুমান কৰিছোঁ যে মানুহ থকাৰ সময়তে যিখিনি সময় মাংস খাবলৈ আহে, এনেকুৱা সময়তে সিহঁতক কোনোবা ইয়াতে কেঁচা মাংসৰ লগত বিষ মিহলাই হত্যা কৰিছে। এতিয়ালৈকে কুকুৰৰ মৃতদেহ 12টামান দেখিছোঁ, কিন্তু গোটেইকেইটা দেখা নাই। তথাপি ইয়াতে যিমানটা আহিছিল কমেও 16টাৰ পৰা 20টা আহিছিল, এই দুদিন এটাকো দেখা পোৱা নাই। গতিকে অনুমান কৰিছোঁ যে আটাইকেইটাই ঢুকাইছে। হয়, মই কালি এখন সৰভোগ থানাত এজাহাৰ দাখিল কৰিছোঁ। আজি ৰাতিপুৱা ভাগত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পষ্টমৰ্টমৰ কাৰণে যিহেতু 2 দিন হ'ল, যিবিলাক আমাৰ টাউন এলেকাৰ ভিতৰত আছিল এইবিলাক মিউনিচিপালিটিয়ে পেলাই দিছে মৃতদেহবিলাক। তাৰোপৰি 2এটা কুকুৰ গৈ মানুহৰ ঘৰতো ঢুকাইছে, এইকেইটা পেলাই দিয়া হৈছে। তথাপিও মই এটা আমাৰ যিখন ইয়াতে স্কুল আছে 45 নং LP স্কুলখন, তাৰ সন্মুখত এটা মৃতদেহ পাইছোঁ, যিটো পুতি থোৱা হৈছে। সেইটো কাইলৈ থানাই লৈ যোৱাৰ কথা পষ্টমৰ্টমৰ কাৰণে। দুৰ্ভাগ্যজনক আৰু দুখজনক ঘটনাই সমগ্ৰ সৰ্বভোগ সমাজ জীৱনক জোকাৰি গৈছে। আপোনালোক সকলোৱে শুনিলে দুখ পাব। কুকুৰৰ দৰে অবলা জীৱ, প্ৰায় 20টাতকৈ অধিক কুকুৰ এই সৰ্বভোগ নগৰৰ ঐতিহাসিক সৰ্বভোগ নগৰত কোনোবা এটা দুষ্ট চক্ৰাই যোৱা 2 দিন ধৰি মাংসৰ লগত বিষ খুৱাই হত্যা কৰাৰ এক পৰিকল্পনা কৰিছিল আৰু সেই পৰিকল্পনা সফল কৰি তেখেতসকলে প্ৰায় 20টাতকৈ অধিক কুকুৰ ইতিমধ্যে নিধন কৰিছে। আমি এই কাৰ্যক একেমুখে গৰিহণা দিছোঁ, কাৰণ সকলোৰে জীৱৰ আত্মাত ভগৱান বিৰাজমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিল যে সমস্ত ভূততে ব্যাপী আচুময় হৰি সবক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সমস্তৰে আত্মাত বিষ্ণু বিৰাজমান বুলি কৈছিল। তেওঁ কীৰ্তন ঘোষত আকৌ উল্লেখ কৰিছিল যে কুকুৰ চিগাল গৰ্ধবৰ আত্মাৰাম জানিবা সবক পৰি কৰিবা প্ৰণাম। কুকুৰ আৰু চিগালৰ আত্মাটো ৰাম নাম বিৰাজমান বুলি কৈছিল। এনেকুৱা এক বৰ্ণাঢ্য অসমীয়া জাতীয় জীৱনৰ এই সমাজখনত, আধ্যাত্মিক সাংস্কৃতিক সমাজ এখনত কুকুৰৰ দৰে অবলা জীৱক এইদৰে বিষ খুৱাই হত্যা কৰাৰ কাৰ্যক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু অনতিপলমে সৰ্বভোগত যি দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰি আছে, অনতিপলমে সৰ্বভোগ আৰক্ষী প্ৰশাসন আৰু বন্যপ্ৰাণী বিভাগে, বন বিভাগে অনতিপলমে তাৰ ওপৰত এটা গোচৰ ৰুজু কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। কাৰণ এনেকৈ অবলা জীৱক হত্যা কৰাসকলক ভগৱানেও নেৰে, তেওঁলোক মহাপাপে চুব। গতিকে আমি তেখেতসকলকো অনুৰোধ জনাইছোঁ, এই দুষ্কাৰ্যৰ পৰা আপোনালোক আঁতৰি আহক। কাৰণ কুকুৰৰ দৰে অবলা জীৱক কি কাৰণে হত্যা কৰা হ'ব? কাৰণ সৰ্বভোগৰ এখন ঐতিহ্যমণ্ডিত চহৰ আৰু এই নগৰখনৰ এটা ঐতিহাসিক ভেটি আছে। আৰু এনেকুৱা এখন সমাজ জীৱনত এনেদৰে দুষ্কাৰ্য সংঘটিত কৰি কুকুৰক এটাৰ পিছত এটাকৈ কুকুৰ হত্যা কৰাটো আমি কোনোপধ্যে মানি নলওঁ। আমি সমগ্ৰ বৰনগৰবাসী ৰাইজক অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত সচেতন হওক আৰু যিসকলে হত্যা কৰিছে
তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে আৰু তেওঁলোকক চিনাক্ত কৰিব পাৰিলে আমি তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। যিকোনো প্ৰকাৰে তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগে। কথাটো হ'ল কি, যোনে কামটো কৰিছে সেইটোতো বিৰাট ডাঙৰ সাংঘাতিক বেয়া কাম কৰিছে। তদন্ত হ'ব লাগে, এক নম্বৰ কথা। দোষী শাস্তি পাব লাগে, মেইন কথা। দোষী শাস্তি নাপালেগিয়ে আমিও তাৰমানে কি বিচাৰি থাকিম কোনে কামটো কৰিছে। আৰু যেতিয়ালৈকে দোষী শাস্তি নাপায় তেতিয়ালৈকে আমিও শান্তি নাথাকিম। কাৰণ কিয়, এই যিকেইটা কুকুৰ, এই কুকুৰকেইটা মোৰ ঘৰৰ লগতে থাকে। মোৰ ঘৰ সেইটোৱে, ইয়াতে থাকে। ডেইলি দেখা মই ৰাতিপুৱা, সন্ধিয়া, দুপৰীয়া, আৰু সিহঁতে মাংস দিয়ে খাবলৈ, একো নাই। কিন্তু সিদিনা কোনে কি কৰিলে, কি হ'ল আচলতে? আচলতে কোনোবাই মাংসৰ লগত কিবা বি মিলাই দিছে কি জানে, বি মিলাই দিব লাগিব। আৰু এটা 12টা কুকুৰ একেলগেতো মৰিব নোৱাৰে। আপুনি দেখা পাইছে? মই কুকুৰ মৰা দেখা পাইছোঁ, বি দিয়া দেখা পোৱা নাই। কিন্তু কথা হ'ল কি, বি দিবই লাগিব। 12টা কুকুৰ একেলগে মৰিব নেকি? বি দি একেলগেতো 12টা কুকুৰ নমৰে, বি নিশ্চয় দিব লাগিব। কোনোবাই দিছে, কোনে দিছে? নৰভিকাছে হ'ব সি। আৰু সি ভালকৈ নমৰে, যদিও ধৰাত নপৰে তো ভালকৈ নমৰে, একদম তিলকৈ মৰিব সি। মই ক'লোঁ আৰু আপোনালোকক। মই বি দিয়া বুলি শুনা পাইছোঁ, 6টা না 7টা কুকুৰ মৰিছে। তাৰ বাদে আৰু বেলেগ একো গম নাপাওঁ। সদায় আহে বাইদেৱে, হেৰি কি বুলি কয়, বিস্কুট খুৱায়, কেক খুৱায়। বাইদেৱে দিনত 2বাৰ হ'লেও আহে। তাৰ বাদে আৰু মই একো নাজানো। ইয়াতে আহে বাইদেৱে, কেক চেক বিস্কুট চিস্কুট খুৱায়। পুৰণীয়া মাংস নাথাকে। আমাৰ যিটো এই মাংসৰ জাবৰ জোঁথৰ ওলায়, সেই জনাব বুলি একজন, সিও মাংসই বিকে। সি টাউনত চাইনিজ মাংস খোৱাৰ কাৰণে লৈ যায়। সেইটোতো আমাৰ তাতে আৰু একো নাই। সেইটো ফ্ৰেছ বস্তুৱে থাকে, যিটো থাকে কাটা, আজি কাটাটো আজি হেৰি হৈ যায়, চেচ হৈ যায়। তাৰ বাদে আৰু আমাৰতো 2 দিনা 3 দিনৰ বস্তু এতিয়া জাবৰ জোঁথৰ নাথাকে। বেয়াও লাগিছে, কিন্তু আৰু বাইদেৱে খুৱাই, বাইদেৱে সিদিনা কান্দি গৈছে। এই আজি 3 দিন হ'ল না বাইদেউ? আজি 3 দিন ধৰি হ'ল। আজি 3 দিন আগত সন্ধিয়াৰ পৰা এইটো ঘটনা ঘটিছে।